কোভিড-19 ভেকচিন লোৱাৰ পাছত আমাক একোখন চাৰ্টিফিকেট দিয়ে। কিছুমান কেন্দ্ৰত ভেকচিন লোৱাৰ পাছত সেই চাৰ্টিফিকেটখন আমাৰ হাতত দি দিয়ে আৰু কিছুমান কেন্দ্ৰত ভেকচিন লোৱাৰ পাছত সেই চাৰ্টিফিকেটখন আমাক ডাউনলোড কৰি ল'ব দিয়ে। গতিকে বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম যে মোবাইলত আমি সেই চাৰ্টিফিকেটখন কেনেদৰে ডাউনলোড কৰিব পাৰোঁ। মোবাইলত চাৰ্টিফিকেটখন ডাউনলোড কৰিবলৈ হ'লে প্ৰথমে আমি আমাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব লাগিব আৰু তাত লিখিব লাগিব cowin.gov.in অৰ্থাৎ cowin.gov.in বুলি লিখি আমি চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ লগে লগে আমাৰ সন্মুখত এনেদৰে এটা পেজ অ'পেন হ'ব আৰু ইয়াত আপোনালোকক মই জুম কৰি দেখাই দিছোঁ। ইয়াত লিখা আছে, চাওক, এইটো ৰেজিষ্টাৰ চাইন ইন। এইটোত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ লগে লগে পুনৰ এটা নতুন পেজ আমাৰ সন্মুখত অ'পেন হ'ব আৰু ইয়াত চাওক লিখা আছে এণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ। ইয়াত আপোনালোকে যিকোনো মোবাইল নাম্বাৰ দিলে নহ'ব। আপোনালোকে ভেকচিন লোৱাৰ সময়ত যিটো মোবাইল নাম্বাৰ তাত দিছিল সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব। মই মোবাইল নাম্বাৰটো লিখি লৈছোঁ। প্ৰাইভেচিৰ বাবে মোবাইল নাম্বাৰটো ব্লাৰ কৰি দিছোঁ আৰু তাৰ পাছত আপোনালোকে গেট OTPত ক্লিক কৰি দিব। গেট OTPত ক্লিক কৰাৰ লগে লগে সেই মোবাইল নাম্বাৰটোত এটা OTP যাব আৰু সেই OTPটো আপোনালোকে ইয়াত বহুৱাব লাগিব। মই OTPটো বহুৱাই লৈছোঁ আৰু তাৰ পাছত আমি ভেৰিফাই এণ্ড প্ৰচিড বুলি য'ত লিখা আছে তাত আমি ক্লিক কৰি দিম। দিয়াৰ লগে লগে আমাৰ সন্মুখত নতুন পেজ এটা অ'পেন হ'ব আৰু ইয়াত আমাৰ আমি যিটো ভেকচিন লৈছিলোঁ সেই ভেকচিনৰ নাম সহকাৰে ইয়াত আহি যাব। আপোনালোকক ইয়াত মই কৈ দিওঁ যে আপোনালোকে যদি ফাৰ্ষ্ট ড'জটো লৈছে তেতিয়াহ'লে আপোনালোকৰ সন্মুখত ফাৰ্ষ্ট ড'জৰ চাৰ্টিফিকেটখন আহি যাব। আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু যদি আপোনালোকৰ দুয়োটা ড'জ লোৱা হৈছে তেতিয়াহ'লে ড'জটোৰ তলত যিটো চাৰ্টিফিকেট বুলি লিখা আছে সেই চাৰ্টিফিকেটখন আপোনালোকে ডাউনলোড কৰি ল'ব। সেই চাৰ্টিফিকেটখন ফাইনেল চাৰ্টিফিকেট। মনত ৰাখিব, ড'জটোৰ তলত যিখন চাৰ্টিফিকেট বুলি লিখা আছে সেইখন হৈছে আপোনালোকৰ ফাইনেল চাৰ্টিফিকেট। সেইখন আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে য'ত চাৰ্টিফিকেট বুলি লিখা আছে তাত আপোনালোকে এবাৰ ক্লিক কৰি দিব। দিয়াৰ লগে লগে ইয়াত আহি যাব ডাউনলোড কৰা অপশ্যন এটা আহি যাব। এইটো চাওক, ডাউনলোড কৰা অপশ্যনটো আহিছে। ইয়াত মই ডাউনলোড কৰি অপশ্যনত ক্লিক কৰি দিছোঁ। লগালগ আমাৰ চাৰ্টিফিকেটখন ডাউনলোড হৈ গৈছে। এতিয়া মই অ'পেন কৰি দেখাই দিছোঁ। এয়া চাওক, মোৰ ফাইনেল চাৰ্টিফিকেটখন ডাউনলোড হৈ গ'ল। গতিকে আপোনালোকেও এনেদৰে নিজৰ ভেকচিন লোৱা চাৰ্টিফিকেটবোৰ ডাউনলোড কৰি ল'ব পাৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা ভিডিঅ'ত লগ পাম। আজিলৈ এৰিছোঁ। ধন্যবাদ।